বহুত দিনৰ পৰাই ভাবি আছিলোঁ ফুৰিবলৈ যাম আৰু আজি অৱশেষত আমি ফুৰিবলৈ ওলাই আহিছোঁ। আহকচোন আমি আজি ক'লৈ যাম আপোনালোককো দেখুৱাম আৰু আপোনালোকেও আমাৰ ভিডিঅ'টো চাই যাব। এইফালে চাওক, আহি আমি মেলুহা পাই গ'লোহি। মেলামৰাত অৱস্থিত মেলুহা ৰিজৰ্ট আৰু আমি ইয়ালৈকে আহিছোঁ। ব'লক তেনেহ'লে পলম নকৰি আমি টিকটটো লৈ লওঁ। টিকটৰ মূল্য মাত্ৰ 20 টকা। আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। প্ৰথমতে আহি আপোনালোকে এনেকুৱা এটা পৰিৱেশ দেখিবলৈ পাব আৰু ভিতৰত কি দেখোঁ আপোনালোক সকলোকে দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আৰু ইয়ালৈ সোমাই আহোঁতে চেণ্ডেল খুলি সোমাই অহাটো বাধ্যতামূলক। এইদৰে ধুনীয়াকৈ বস্তুবিলাক সজাই থোৱা হৈছে, আপোনালোকে দেখিবলৈ পাইছেই। গোলাঘাট জিলাৰ অন্তৰ্গত এই মেলুহা ৰিজৰ্টখন সঁচাকৈ বৰ ধুনীয়া, আপোনালোকে দেখিবলৈ পাইছেই। ইচ্ছা কৰিলে আপোনালোক ইয়াত থাকিবও পাৰিব আৰু নিজৰ ইচ্ছা অনুসৰি ইয়াত খাদ্যবস্তু অৰ্ডাৰ কৰি খাব পাৰিব। কি আৰামত বহি আছে অ'। হাই এটা কৈ দিয়া। হাই এটা কৈ দিয়া। আমাৰ কানু দা পুৰা কেমেৰা চেমেৰা লৈ। কি হ'ল তোমাৰ? এয়া ওপৰ মহলৰ দৃশ্য, আপোনালোকে দেখিবলৈ পাইছেই। এটা সুন্দৰ পৰিৱেশ ইয়াতো আছে, আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ বস্তুবিলাক সজাই থৈছে। বিভিন্ন ধৰণৰ ইয়াত বস্তু দেখিবলৈ পাব, ইমান ধুনীয়াকৈ সংগ্ৰহ কৰি ৰাখিছে। আৰু এইফালে চাওক, আমাৰ ৰাইজসকল সকলো ব্যস্ত ফটো মৰাত। এইফালে জোনমণি বাইদেউ মোবাইলতে বিজি থাকে আৰু এনি টাইম। আপোনালোকে দেখিবলৈ পাইছে এটা শান্তিময় পৰিৱেশ, চাৰিওফালে সেউজীয়া আৰু লগতে আছে কিছুমান ঐতিহাসিক সমল। এইফালে দেখিছে ঢাৰিত কেনেদৰে মুদ্ৰাবিলাক লগাই থৈছে। এইবিলাক পুৰণি মুদ্ৰা আৰু এইবিলাক এনেদৰে সংৰক্ষণ কৰি ৰাখিছে। জানি মেলুহালে আহি অনুভৱ কোৱা। এইফালে মডেল বহি আছে। জানি জানিয়ে পজ দিছে, উকনি দানা পজ দিয়া। দাঁতটো বিষাইছে বুলি এইজন জোনমণি ককায়েক খাই দিছে দেই, আৰু এইজন হৈছে মোৰ দাদা। তেওঁ খাই একদম আৰু গেৰেলা হৈ গৈছে, পুৰা শকত হৈ গৈছে পেটুৱা। এইফালে ভাইটি আৰু জোনমণি, এয়াও ভাইটি। সুন্দৰ হৈছে, অতি সুন্দৰ, অন্ধ মনুষ্য। অনুভৱ মজা মজা।
তেনেকৈ ঢেকি দিয়ে নি এখন ভালকৈ দে দিছ চাউল কেইটামান লৈ অহাহেঁতেনে ভাল আছিলে আপোনালোকে আহিব আমি চালোঁ আপোনালোকেও চাই যাবহি বাই বান্দৰ খেলিব যায় বোলে লাগি নধৰে যে কেলে মেলুহাৰ বাহিৰৰ পৰিৱেশটো এবাৰ চাই লওক তোৰ ফটোৰ ফাটে এনে সুন্দৰীজনী তই ইয়াতো কাজিয়া লাগিবলৈ আহিছ তোক ঘৰত গ'ল ঘৰলৈ ব'ল তই মোৰ লগত আহিছ আকৌ তোক ইয়াতে থৈ যাওঁ গম পাই যাবি মজা দিছে চব আই মোৰ বৰকে ভোক লাগিছে কোনে কি খুৱাবি ক হেই হিন্দীত কোৱা আমি বুজি নাপোৱা কি হ'ব দে তামোল পাণ এইফালে বহুত দূৰ হ'বগে বহুত দূৰ হ'ব তেলে নেপাব কৈছোৱে নহয় 10 টকা তেল ভৰাইছো কিমান চলাব পাৰি 5 দিন মান মানে নহয় 5 দিন মান সেইটো ৰাস্তাতে যাম বহুত খাই কৈছো দে নাখায় মোৰ ওচৰত 10 টকা আছে তোৰ ওচৰত 10 টকা তোৰ ওচৰতে আছে কেইটকা আছে তোৰ ওচৰত অৱস্থা বেয়া আমাৰ চবে 10-20 মিলাই খাবলগীয়া হৈছে এইটো তই ইমান শকত তই ইমান খোৱা নাখালেও হয় ক্ষীণ দে মই কি নাখাম নেকি অঁ কেনেকুৱা পাইছা অনুভৱটো কোৱা মোৰটো কোনটো আছিলে এইটো মোৰ আছিলে হয় এইটো কোনটো মোৰ কোনটো এইটো মোৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব